কেবিনেটৰ সিদ্ধান্তৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে এইবাৰ অসমীয়াত APSC লিখিব পাৰিব। তাৰপিছতে মই সিদ্ধান্ত লৈছিলোঁ যে মই অসমীয়াত APSC লিখিম। আগতে APSC অসমীয়াত লিখে যদিও তেনেকুৱা কোনো ধৰণৰ নিশ্চয়তা কাৰো নাছিলে যে পাৰি নে নোৱাৰি, এটা কনফিউজনত থাকিবলগীয়া হৈছিলে। কিন্তু এইবাৰ মুখ্যমন্ত্ৰীজনে কোৱাৰ পিছত আমি সকলো দৃঢ়তাৰে পঢ়ি গৈছিলোঁ আৰু নিশ্চয় মেটেৰিয়েল বা কিবা ক্ষেত্ৰত একেবাৰে অসুবিধা নাই হোৱা বুলি মই ক'ব নোৱাৰোঁ। কিন্তু অসমীয়াতো মেটেৰিয়েল বহুত এভেইলেবল আছে আৰু অসমীয়া মেটেৰিয়েলসমূহ পঢ়িও অসম লোকসেৱা আয়োগত অৱতীৰ্ণ হ'ব পাৰি। আৰু অসমীয়া মাধ্যমত এজন পঢ়া ছাত্ৰৰ বাবে ইংৰাজী মেটেৰিয়েল এটা বুজি পোৱাটো ইমান কষ্টকৰ নহয়। ইংৰাজী মেটেৰিয়েল এটা পঢ়িও সেইটো অসমীয়াত আমি তাৰ এনচাৰ ৰাইটিং কৰিলে বা অন্যান্য প্ৰেক্টিছসমূহ আমি কৰি গ'লে নিশ্চয় আমি যিমান প্ৰত্যাহ্বানমূলক হ'লেও অসমীয়াত লিখাটো, মই ভাবোঁ যে এজন অসমীয়া মাধ্যমৰ ছাত্ৰ হিচাপে বা এজন অসমীয়া ছাত্ৰ হিচাপে অসমীয়াত APSC লিখাটো ইমান কঠিন বুলি মই নাভাবোঁ। কষ্ট কৰিছিলোঁ আৰু সেই অনুসৰি ফল পালোঁ। নিজৰ পচন্দৰ বিষয়ে APS আৰু সেই হিচাপে মই পচন্দৰ বিভাগতে মই নিযুক্তি লাভ কৰিম এতিয়া আৰু APSৰ বাবে মই কোৱালিফাই কৰিছোঁ। ইয়াৰ বাবে মই নথৈ আনন্দিত আৰু অনাগত দিনত সকলোৰে আশীৰ্বাদত নিশ্চয় ৰাইজৰ বাবে ভালদৰে কাম কৰিব যাব পাৰিম, তাৰে মই আশাবাদী। যিহেতু এবাৰ নিকা আৰু স্বচ্ছভাৱে কৰা বুলি চৰকাৰে কৈছিলে, সেই সময়ত কি ক'ব? হয়, নিশ্চয় 2016 চনৰ পৰা অসমত লোকসেৱা আয়োগৰ এটা পৰিৱেশ সৃষ্টি হ'ল আৰু বৰ্তমানৰ চৰকাৰখনে তাক পূৰ্ণাংগ ৰূপ দিলে। আৰু এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম যে স্বচ্ছভাৱে এটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে। আৰু পূৰ্বৰ যিজন মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে প্ৰথম আৰম্ভ কৰিছিলে যিটো প্ৰচেছ, সেইটো সম্পূৰ্ণৰূপ এইবাৰ প্ৰাপ্ত হ'ল। সম্পূৰ্ণ এবাৰ UPSC ষ্টাইলত এটা পেটাৰ্ণত এটা পৰীক্ষা হৈছিলে যাতে অসমৰ ছাত্ৰসকলেও যাতে সৰ্বভাৰতীয় পৰীক্ষাত উজ্জ্বলি উঠিব পাৰে, এইদৰে এইবাৰ পৰীক্ষা অনুষ্ঠিত হৈছিলে। আৰু এই ক্ষেত্ৰত আমাৰ বাবে এটা নতুন প্ৰত্যাহ্বান আছিল যদিও আমি চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ যে আমাৰ এদিন নিযুক্তি হ'ব। মাজত বিভিন্ন বিতৰ্ক আহিছিলে, ন্যায়ালয়ৰ প্ৰক্ৰিয়াত আবদ্ধ হৈ পৰিছিলে। প্ৰথম নটিফিকেশ্যন ওলোৱাৰ পিছতে ক'ভিড আহিছিলে, গতিকে এটা প্ৰত্যাহ্বানমূলক যাত্ৰা আছিলে। কিন্তু স্বচ্ছভাৱে বা নিকাভাৱে যি পৰীক্ষা অনুষ্ঠিত কৰিলে আৰু যিসমূহ প্ৰশ্নকাকত এইবাৰ মেইনছৰে হওক বা প্ৰিলিমছৰে হওক, বিশেষকৈ মেইনছৰ প্ৰশ্নকাকতখিনিৰ কথা মই কওঁ, যদি তাত চকু ফুৰাই চাই নিশ্চয় UPSC পেটাৰ্ণত বহুত এটা আপগ্ৰেডেশ্যন অসমৰ লোকসেৱা আয়োগত এবাৰ সংঘটিত হৈছিলে। গতিকে এই ক্ষেত্ৰত মই নিশ্চয় চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিম যাতে আমাৰ দৰে ছাত্ৰ, এজন সাধাৰণ অসমীয়া মাধ্যমত অৱতীৰ্ণ হোৱা ছাত্ৰই, অসমীয়া মাধ্যমত পঢ়া এজন ছাত্ৰই যে সপোন দেখিব পাৰিছে UPSC APSCৰ বাবে, তাৰ বাবে মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে চৰকাৰে যি আমাক দায়িত্ব দিব, দেশৰ বাবে যি কাম কৰিবলৈ দিব, সেই কাম যাতে দৃঢ়তাৰে সুদৃঢ়তাৰে সদায় কৰি যাব পাৰোঁ, তাকেই মোৰ পৰিকল্পনা আছে। আৰু দেশৰ বাবে যাতে কিবা এটা কৰি যাব পাৰোঁ, সমাজৰ বাবে যাতে কিবা এটা কৰি যাব পাৰোঁ। আৰু যি খাকী পোচাকযোৰৰ যি সন্মান আছে, যি জনহিতাৰ্থে জনসেৱাৰ্থে অসম আৰক্ষীৰ যি মটো, সেই তাক অক্ষুণ্ণ ৰাখি যাতে এজন সবল আৰক্ষী বিষয়া হিচাপে তথা প্ৰশাসনিক বিষয়া হিচাপে সমাজৰ বাবে যাতে ভালদৰে কাম কৰিব পাৰোঁ, তাকেই সপোন ৰাখি পেলাই নি আজিৰ পৰা প্ৰতিটো খোজ দি যাওঁ। গ্ৰেজুৱেশ্যন যেতিয়া কৰিছিলোঁ তেতিয়া হিষ্ট্ৰীত মেজৰ লৈ কৰিছিলোঁ। প্ৰথম মই ছায়েন্সত আছিলোঁ হাই ছেকেণ্ডেৰীত, কিন্তু অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাম বুলিয়ে মই আৰ্টছলৈ আহিছিলোঁ, হিষ্ট্ৰীত মেজৰ লৈছিলোঁ। আৰু সেই হিচাপে মই গ্ৰেজুৱেশ্যন কৰাৰ সময়ত ইমান পঢ়া শুনা হোৱা নাছিল যদিও সেই সময়ত মই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হৈ পৰিছিলোঁ। মই সাধাৰণ সম্পাদক আছিলোঁ নৰ্থ লখিমপুৰ কলেজৰ। কিন্তু তথাপিতো মই যিসমূহ কাৰেণ্ট এফেয়াৰ্ছ বা নিউজ পেপাৰ পঢ়া বা যি নিউজ চোৱা, এইসমূহ মই সদায় এইসমূহ মই লগতে চলাই গৈছিলোঁ বাকী কাম কাজ কৰাৰ লগতে। পৰৱৰ্তী পৰ্যায়ত যেতিয়া মোৰ গ্ৰেজুৱেশ্যন 2019 চনত কমপ্লিট হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত মই সম্পূৰ্ণৰূপে নিজৰ ডেডিকেশ্যন দি পেলাই মই UPSC APSCত লগাইছিলোঁ। আৰু 2019ৰ পৰা আজি 21 শেষলৈকে মই সম্পূৰ্ণ পঢ়া UPSC আৰু APSCৰ বাবেই মই মনোনিৱেশ কৰিছিলোঁ আৰু প্ৰথম প্ৰয়াসতে সেইবাবেই হয়তো এই সফলতা মই লাভ কৰিবলৈ